দুজনা গুৰু লঘু দৰ্পণ পিছে গুৰুৱে উপদেশ মানি চলিব পৰাটোৱে কৃষ্ণৰ সংৰক্ষণ হয় আকৌ নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তি পথত আগবাঢ়িবলৈ উপদেশ দিব কিয় নামানিম গুৰুদেৱ ভগৱতী গংগে বাকিনী বিমলে আকৌ কাবা কবে এ যাহাৰ সমান এ বলৱন্ত নাহি আন এ জানি কি জগতে এ কৰে চৰণে বনাব মই আমি তোমালোকক এষাৰি বাক্য দিছো তোমালোকে সুন্দৰকৈ তিনি শাৰীকৈ লিখিবা দেই দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এতিয়া এই কথাকেইটা সুন্দৰকৈ তিনি শাৰীকৈ লিখা
দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ। ঈশ্বৰ নহয় অ ঈশ্বৰ। ভালকে
আদালতে কালি গোৱা নামটো কৈ যাওঁগৈ। আমার বড় ভাল লাগে হৰি নাম গাবলৈ মই এলাহ নকৰোঁ। ভালহে পাওঁ। গুৰুদেৱে ফোন কৰে বুলিহে বেয়া লাগে। গুৰুদেৱক অহা আগত বন্ধ কৰি দিবা। এৰা ছোৱালী যাচোন গুৰুদেৱক পানী পালেগৈ। ৰ'বা মই চাই বাৰু তেন্তে আহা। নহ'লে আমাক দুখাৰহে কৰিব